বন্ধুসকল, আজি আমি আকৌ এজন খিলঞ্জীয়া ল'ৰাৰ হাতৰ জুতি ল'বলৈ আগবাঢ়িছোঁ। অনুগ্ৰহ কৰি প্লিজ বন্ধুসকল চেনেলটো ছাবস্ক্ৰাইব কৰিব ল'ৰাজনৰ হৈ, আৰু লাইক কৰিব, ভাল লাগিলে শ্বেয়াৰ কৰিব। বলক ভিডিঅ'টো আগবাঢ়ো। বন্ধুসকল, আজি আমি এজন খিলঞ্জীয়া ল'ৰাৰ হাতৰ পানী পুৰি খাম। আপোনাৰ ফুচকা চাক, কি ধুনীয়া ফুচকা। আপোনাৰ বেলেগ আপোনাৰ যোনবিলাক বিহাৰীৰ হাতৰ, বাহিৰৰ পৰা অহা বিহাৰীৰ হাতৰ ফুচকাবিলাক থাকে, গোটেইবিলাক আপোনাৰ দেখা পায় আটা ময়দাৰ বনায়। এইটো আপোনাৰ ধুনীয়া হৈছে ফুচকাটো। বলক অলপ টেষ্ট কৰি চাওঁ ল'ৰাজনৰ হাতেৰে কেনেকুৱা লাগে। অসমত এনেকুৱা বহুতো খিলঞ্জীয়া ল'ৰা আছে, আপোনালোকে ভিডিঅ' কৰক, তেওঁলোকক উৎসাহ জনাক। ভিডিঅ' কৰি দেখিছে পানীপুৰিটো। সঁচাকৈ বহুত টেষ্টি হয়। এইটো আপোনাৰ কৰ্ণ থাকে, এনেকৈ মিক্স থাকে বহুতকেইটা বস্তু, অকল আপোনাৰ হেৰি নহয়, ময়দাৰ নহয়। আপোনাৰ বাহিৰত যোনবিলাক ময়দাৰ বনায় এইবিলাক দেখা যায়, আপোনাৰ পানীপুৰিৰ যোনটো চুপ, তেতেলীৰ চুপটো আপোনাৰ দিয়াৰ লগে লগে গলি যায় গোটেইটো। এইটো তেনেকুৱা নহয়, আপোনালোকে দেখিছে কোনো ৰস বাহিৰ হৈ নাহে। এইটো চাওক, অলপো ৰস বাহিৰ হৈ নাহে। বহুত টেষ্ট, ভাল লাগিছে খাই। ল'ৰাজনৰ হৈ অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। দেখিছে কি ধুনীয়া। আপোনালোকে খিলঞ্জীয়া হাতৰ জুতি ল'বলৈ চেষ্টা কৰক। আজিকালি বহুতো অসমীয়া ল'ৰাই এনেকৈ দোকান পোহাৰ সৰু সুৰাকৈ হ'লেও দিছে। তেওঁলোকৰ পৰা বজাৰ চজাৰ কৰিবলৈ বা বজাৰ কৰি তেওঁলোকক উৎসাহ যোগাওক। সঁচাকৈ তেতেলীৰ চুপটো ইয়াতে ধুনীয়া। প্লিজ বন্ধুসকল, মোৰ ইয়াতে একো নাই, আপোনালোকক মই অনুগ্ৰহ কৰিছোঁ বজাৰখন যাতে আমাৰ অসমীয়াৰ হাতৰ পৰা আকৌ গুচি নাযায়, আকৌ ঘূৰি আহে, এই মোৰ আশা। আৰু এনেকৈয়ে জুতি লৈ যাম অসমীয়া হাতৰ। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব।